Hi guys, মম্পিমাইনা সপোনলৈ পুনৰ স্বাগতম জনাই নতুন এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াইছোঁ। আমি আজি এনেকুৱা এটা জেগাত গৈ আছোঁ, আপোনালোক সকলো দেখুৱাই যাম। এতিয়া জেগাটো নকওঁ, বহুত ধুনীয়া ইণ্টাৰেষ্টিং হ'ব, আপোনালোকে চাই থাকক ভিডিঅ'টো। এয়া মই ওলাইছোঁ, এয়া আমাৰ ভণ্টি ওলাইছে, এই সাজি কাচি গোটেইজনী আহিছে। ফটাফটা হয়, দেৰি হৈ গৈছে এনেই। এয়া গাড়ীৰ ভিতৰত আছে, এয়া ওলাইছোঁ। আমি এতিয়া গাড়ীত বহিছোঁ আৰু দেই আমি গোসাঁই চুকৰ পৰা যাত্ৰা প্ৰথম আৰম্ভ কৰিছোঁ। ইয়াৰ পিছত গৈ পেলাই আমি তেল ভৰাব লাগিব। তেলটো ভৰাই মেলি আপোনালোকক দেখুৱাই গৈ থাকিম, কেনেদৰে ক'ত কি পাওঁ, কি দেখোঁ, সকলো দেখুৱাই যাম। ক'ত যাওঁ এতিয়াই নকওঁ, বিৰাট ইণ্টাৰেষ্টিং হ'ব ভিডিঅ'টো। হেল্ল' ফ্ৰেণ্ড, আমি আহি বিপুয়া টাউন পাই গ'লোহি। গাইজ, আমি এনেকৈ তেল ভৰাই ল'লোঁ, তেল ভৰা হৈ গ'ল। এতিয়া যাওঁ। এয়া আপোনালোকে দেখিছে, ভণ্টি, মোৰ ছোৱালী, মই আৰু মোৰ মানুহজনে গাড়ী চলাই গৈ আছে। বৰ্তমান আমি মাধৱদেৱ বাছটি পাৰ হ'লোঁ। এতিয়া আগলৈ কি হয় দেখুৱাই গৈ আছোঁ। পাই গ'লোহি, আমি নাৰায়ণপুৰ পাইছোঁহি। এয়া নাৰায়ণপুৰ, আপোনালোকে দেখিবলৈ হৈছে য'ত সাহিত্য সভা হৈছিলে, অসম সাহিত্য সভা। ইয়াতে বৰ্তমান মাধৱদেৱক জন্মস্থান হিচাপে মাধৱদেৱ কলাক্ষেত্ৰ বনাইছে, অপেনিং হৈছে আৰু আপোনালোক চাবলৈ আহিব পাৰিব। বৰ ধুনীয়া কৰি দিলে, আগৰ নাৰায়ণপুৰৰ নিচিনা নাই আৰু দেই। ন ভণ্টি, বহুত ধুনীয়া কৰি দিলে নাৰায়ণপুৰ ন। ঠিক আছে, আগলৈ কি হৈ যায় আমি দেখুৱাই থাকিম, চাই থাকিব। আমি এতিয়া আহি ধলপুৰ পালোহি। এজনী ভিডিঅ' কৰিলো, লুকাই দিলে চা, গান গাবলৈ ক'লো তাই। এয়া আমি আহি হাৱাজান পাৰ হৈছোহি। এতিয়া আৰু গহপুৰ পাম, বেছি সময় নাই আৰু গহপুৰ ওচৰা-ওচৰি পাইছোহি আৰু মোটামুটি। পুৰা ভিতৰত ভণ্টি এটা গান চান গাই আহিছে, একদম বিৰাট ফূৰ্তি আৰু ককো আছে। পুৰা ভিডিঅ' কৰাত ব্যস্ত ৰাইজসকল, পুৰা দুটা ইউটিউবাৰ উঠি আহিছোঁ আৰু ন, একদম হেভি ইউটিউবাৰ আৰু। এইয়া ভণ্টিয়ে পুৰা গান গাই আছে একদম। এই ইউটিউব নকৰা কেলে, ইউটিউবৰ ভিডিঅ' গানে গাইছে দেখোন। হে কৰি আছ, ধুনীয়াকৈ আপোনালোকে চাই থাকক আৰু দেখুৱাই গৈ থাকিম কি কি হয় নহয়। বৰ ধুনীয়া এটা জেগালৈ আহি আছোঁ, ভাল লাগিছে। আজি এনজয় কৰিছোঁ, জাৰ্ণি ফূৰ্তি লাগিছে। আমি ক'ত যাম বাৰু? নকওঁ এতিয়া ক'ত যাম। কিয় নকওঁ? এইটো সাসপেন্স। বাহ, বেলেগ আৰু দেই, বেলেগ ইউটিউব বনাইছে কিন্তু আৰু। ইমান ধুনীয়া লাগিছে দেখিছেনে? বতৰটো আজি সঁচাকৈ আমাৰ কাৰণে বৰুণ দেৱতা কিবা এটা সিদ্ধি হ'ল যেন পাইছোঁ দেই। ইমান ধুনীয়াকৈ বৰষুণ দিছে ন ভণ্টি, একদম ঠাণ্ডা লাগি গৈছে পুৰা। বহুত সঁচাকৈ বহুত ধুনীয়া লাগিছে। এখন কি নদী আছিলে, নদীখনৰ নামটো পাহৰিছোঁ বাৰু দেই, কিন্তু বহুত ধুনীয়া লাগে মোৰ জেগাটো। মোৰ কেনেকুৱা লাগিছে তোৰ জেগাটো? বহুত ধুনীয়া লাগিছে, বহুত ভাল লাগিছে। নতুনকৈ বনাই বাইপাছো চাপাইছোঁহি। এইফালে ৰাইট চাইডেদি গ'লেগৈ আপোনালোকে হোলেঙি যি এয়াৰপৰ্ট বনাইছে নতুনকৈ ইটানগৰৰ, সেইফালে যাব পাৰিব। এয়া গাড়ী গৈ আছে এইফালে, বহুত ধুনীয়া লাগে ভিউজটো। ঘূৰি আহোঁতে আপোনালোকক দেখাম আমি কোনফালেদি ওলাই আহোঁ দেই, বহুত ধুনীয়া লাগে। এইফালেদি গ'লে আপোনালোকে হোলেঙি পাবগৈ, বহুত ধুনীয়া লাগিছে জেগাটো। এতিয়া আহি গহপুৰ পাম আৰু বেছি দূৰ নাই আৰু। ইমান ধুনীয়াকৈ বজাইছে কাষে কাষে। এটা কিন্তু বহুত ভাল লগা কথা কৈছে ন মোক, গছ পুলিখিনিও ৰুইছে
যাৰ ফলত এতিয়া মানে প্ৰাকৃতিক দুৰ্যোগ বুলিয়ে ক'ব লাগিব এক প্ৰকাৰ। ইমান গৰম আচলতে আগতে হোৱা নাছিলে, এতিয়া কিন্তু অকল গছ গছনি কাটে, চবকে ভাল ফাৰ্নিচাৰ লাগে, ভাল ঘৰ এটা লাগে, ৰাস্তা লাগে বুলি কয়, ইমান ডাঙৰ ডাঙৰ গছ চছ কাটি মেলি শেষ কৰি দিছে, কিন্তু তাৰ অনুপাতেতো একো গছ ৰোৱা হোৱা নাই ন। এতিয়া কিন্তু এইটো বৰ ধুনীয়া এটা পদক্ষেপ লৈছে, গছ লৈছে। তাকে তাক অকল ৰুলেই নহ'ব, যত্ন কিমান কৰিছে সেইটোৰ ওপৰতে এটা উল্লেখনীয় বিষয়। গছখিনি যদি প্ৰকৃততে বাঢ়ে এটা বৰ ধুনীয়া লাগিব, বহুত সুন্দৰ এটা পৰিৱেশ হ'ব। আৰু মানে প্ৰাকৃতিক ভাৰসাম্য একচুৱেলি হেৰাই গৈছে আৰু এই গছ গছনি এইবিলাকৰ জহতে। এয়া আমি গহপুৰ টাউন ইতিমধ্যে পাৰ হৈ আহিছোঁ। বৰ ধুনীয়াকৈ বনাইছে ৰাস্তাটো ন, নতুনকৈ 4 লেন বনাইছে যে, সঁচাকৈ বহুত ধুনীয়া লাগিছে ন ভণ্টি। আগতে গহপুৰত কিমান কেনেকুৱা ধৰণৰ ৰাস্তা আছিলে, এতিয়া চব 4 লেন বনাইছে। ইয়াতে চাগে গছ চছ লগাব আৰু দেই, মাজত এইটো ৰাখিছে নহয় ডিভাইডাৰটো। অঁ আলকেটা চাগে গোন্ধাই আছে, মই কিন্তু গোন্ধটো বহুত ভাল পাওঁ। বনাইছে সঁচাকৈ ধুনীয়া হৈছে দেই। আমি পাই গ'লোহি মেইন জেগা। আমি ভিতৰলৈকে গাড়ীখন ভৰাই দিম আৰু ন। এয়া চোৱা ইমান ধুনীয়াকৈ। এতিয়া আপোনালোকে চাগে অলপ ধৰিব পাৰিছেগৈ জেগাটো ন। আমি গাড়ীখন ভৰাই দিওঁ বাৰু প্ৰথমতে, তাৰপিছত সবিশেষ আপোনালোকক দেখুৱাম ক'ত পালোহি। ৰাস্তাটো অকণমান বেয়া হ'ল। আমি আচলতে আহিছিলোঁ গহপুৰ কল্যাণী থান, মা কল্যাণী থান। আহি আমি নিজৰ স্থানত উপস্থিত হৈছোঁ। এয়া শৰাই সঁফুৰাৰ কাৰণে যি বস্তু লৈ আনিছিলোঁ এয়া নমাই আছে গাড়ীৰ পৰা। এয়া ছোৱালী, তাই একদম ফুল লৈ ধুনীয়াকৈ হাঁহি এটা মাৰি দিয়ে, ধুনীয়াকৈ দেখাও ন। এইয়া আমাৰ তীখাৰাণী পূৰা ভ্লগ বনাই আছে দেই। তীখাৰাণীয়ে ভ্লগ বনাই আছে। আমি আহি আছোঁ, এই বস্তু লৈ আছে। প্ৰথমতে আমি হাত ভৰিবিলাক ধুই লওঁ। হাত ভৰি ধুই ল'লোঁ আমি। এয়া ভণ্টি ধুই লওঁ আকৌ হাত ভৰি, কল লৈ আছোঁ। এতিয়া সেই মা কল্যাণী থানৰ ভিতৰভাগত সোমালোহি। তাত আমি এতিয়া সেৱা সৎকাৰ কৰি আমি আৰু এভাগ থান আছে, একেই মা কল্যাণী থান, তালৈ যামগৈ আমি। তাতো কি কি হয় আপোনালোকক দেখাবলৈ চেষ্টা কৰিম, চাই থাকিব। আৰু বহুত ধুনীয়া লাগিছে সঁচাকৈ ন। ভিতৰ ভাগটো আমি দেখাবলৈ চেষ্টা কৰিছোঁ। দিলোঁ মানে বন্তি গছ জ্বলোৱা হৈ গৈছে, এয়া দেখিছে। আমি আগৰবাৰ আহোঁতেও যিজন পূজাৰীক পাইছিলোঁ, আজি তেখেতকো লগ পালোঁ, দেখাইছোঁ। তেখেতৰো অকণ অসুস্থতা, মোৰো সেই অসুস্থতা। আজি শৰাই দিবলৈ বুলি আহিছিলোঁ। এয়া আমাৰ পুৰোহিত, আগত লগ পাইছিলোঁ। প্ৰথমে মাৰ চৰণত পূজা কৰিবলৈ গৈছে। এয়া পূজা কৰোঁতে এনেকৈ সংশোধনে মুখৰিত হৈ পৰিছে। এয়া মা ধুৱাব এতিয়া। আপোনালোকে দেখিছে সংশোধনে কিমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ নহয়নে? গাৰ নোম যেন শিয়ৰি উঠিছে। দবা শংখ ধ্বনি, সঁচাকৈ আজি আমি বহুত সৌভাগ্যৱান। ইমান এটা ধুনীয়া সুন্দৰ পৰিৱেশ আপোনালোককো দেখুৱাবলৈ পালোঁ, সময় সুবিধা মিলি গৈছে নহয়নে বাৰু? চাওকচোন, এতিয়া মা ধুওৱাৰ পিছতে মা স্নান কৰিব। মা স্নান কৰাৰ পিছতে পূজা অৰ্চনা কৰিব। কিন্তু এই থান ভাগি ক'ৰ পৰা কেনেদৰে আৱিৰ্ভাৱ হ'ল, কেনেদৰে ইয়াত প্ৰতিষ্ঠা হ'ল, সকলোখিনি দেখুৱাই আমাক বিশেষ ৰহস্য আছে, যিখিনি শুনি বা জানি আপোনালোকো আচৰিত হ'ব। গতিকে চাই থাকক ইয়াৰ পিছৰ ভিডিঅ'টো দীঘল হোৱাৰ বাবে আজি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। তাৰ প্ৰতিষ্ঠা কেতিয়া হৈছিলে, কেনেদৰে হৈছিলে, তাৰ কিছু আভাস আমি জানিবৰ বাবে আমাৰ থানৰ পূজাৰী ৰূপম বৰঠাকুৰ, তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম।
তেখেতক প্ৰথমতে আমাৰ চেনেললৈ স্বাগতম জনাইছোঁ। নমস্কাৰ।